মই অঞ্জন, মোৰ এই ইউটিউব চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ দিলীঘাট ব্ৰিজ নামৰূপৰ। তেনে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। একমাত্ৰ দলং যিখনে দুইখন ডিষ্ট্ৰিক্টকে মানে জোৰ লগাইছে, লগ কৰিছে। এইটো ছাইড চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু এইটো ছাইড ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। আৰু তাত দিচাং নৈ, এইখন হ'ল দিচাং নৈ। দিচাং নৈ বৈ গৈছে দিলীঘাট ব্ৰিজৰ তলেদি। অৰুণাচলৰ পৰা বৈ আহিছে এইখন নৈ। এয়া মোৰ লগত বন্ধু পৰশ আৰু এয়া ভাস্কৰ। তেনে ব'লক আমি তললৈ নামি যাওঁ। মই দিলীঘাট ব্ৰিজ পাৰ হৈ এতিয়া দিলীঘাটৰ শিৱ মন্দিৰত আছোঁহি। এইটো বহুত পুৰণা মন্দিৰ হয়। ইয়াত শিৱৰাত্ৰিত বহুত দৰ্শনাৰ্থী ইয়াত পূজা কৰিবলৈ অহা যায়। ইয়াত দেখিছোঁ, আপোনালোকে আহিব পাৰিব। হেল্ল' গাইজ, মই এতিয়া দিলীঘাট ব্ৰিজৰ তললৈ নামি গৈ আছোঁ। এয়া দিলীঘাট ব্ৰিজৰ তলত আপোনালোকে দেখিব পাইছে এখন ব্ৰিজখন গৈ আছোঁ। ব'লক ভিডিঅ'টো এনজয় কৰোঁ। বাপৰে, ইমান ডাঙৰ গাঁত, ইমান ডাঙৰ গাঁত এইটো দেখিছেনে? জাপ দিছে ফুকনে। তুমি মই জাপ এটা দিলোঁ। সেয়া ভাস্কৰ জাপ দিছে। এয়া থাৰ্মেল ৱাটাৰ ইনটেকৰ নিউ প্ৰজেক্টৰ কাম চলি আছে। বহুত ধুনীয়া ঠাই, ডিব্ৰুগড় নামৰূপৰ দিলীঘাট। আপোনালোকে আহিব পাৰিব ইয়াত। পিকনিক প্লেচ হয়। ডিচেম্বৰ আৰু জানুৱাৰী মাহত বহুত পিকনিক পাৰ্টি ইয়াত আহে। বহুত দূৰৰ পৰা অহা যায় ইয়াত। আজিও আহিছে এটা পাৰ্টি। জানুৱাৰী মাৰ্চলৈকে অহা হয় ইয়াত পিকনিক। ইয়াত দেখিব পাইছে এইখন দিলীঘাট ব্ৰিজখন। বহুত ডাঙৰ পাথৰ, ইয়াত খোজকাঢ়িবলৈ বহুত প্ৰব্লেম হৈ যায়।
এতিয়া দেখিছে নাই আকৌ উঠি যাব লাগিব এতিয়া ইয়ালৈ আছে ইয়াত মানে তোমাৰ এয়া ডিলিঘাট এয়া এটা ঘাট আছে অলপ দূৰত আছে বহুত দিগদাৰ হৈ যাবলৈ আপোনাৰ দেখিব পাইছে সেইটো ঘাটটো বলক বলক এয়া আকৌ পাহাৰ এইটো চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে এইটো বহুত ওখ পাহাৰ ইয়ালৈকে বনভোজ পাৰ্টি খোৱা হয় কি মজা ঠাই চক এয়া ঘাটটো কি কি ঘাট আগৰ ঘাটটো লাহন ঘাট বুলি কোৱা হয় কিন্তু যাবলৈ অলপ মুস্কিল হয় বহুত দ আছে ডেঞ্জাৰাছ প্লেচ এইটো যাব পৰা যায় বহুত হেৰি আছে পানী সোঁতটো পূৰা ইয়াত পোৱা হয় এই নৈ এইখন দেখিছেনে এইখনে দিচাং নৈখন এই দিচাং নৈখন অৰুণাচলৰ পৰা বৈ আহিছে অৰুণাচল পাহাৰৰ পৰা বৈ আহিছে ইয়াত পানীৰ সোঁতটো বহুত হয় মানে ইয়াত পানীৰ সোঁতটো বহুত হয় কিন্তু অৰুণাচলৰ ঠাইত ইমান পানীৰ সোঁতটো পোৱা নাযায় নদী মাছৰ কাৰণে বিখ্যাত এই নদীখন মাছৰ কাৰণেও বিখ্যাত হয় এইজনে জানে ভালকৈ মোৰ লগৰ বন্ধু হয় ভাস্কৰ এইজন ইয়াতে থাকে এওক দেখিয়ে থাকিব ডিলিঘাট আহিলে দেখিয়ে থাকিব ডিলিঘাট আৰু সেইজনটো লগত থাকেই ঘূৰিয়ে ফুৰে অনবৰতে আপোনালোকে আহিব অলপ এনজয় কৰিব পিকনিক খাবলৈ বহুত ভাল জেগা হয় ইয়াৰ পৰা আৰু যাব পৰা নহয় পানী সোঁতটো বহুত হৈছে বহুত দ হয় এইবিলাক জেগা যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব আৰু